वेलकम टू माय आनटार नतुन यूट्यूब भिडिओ लय हैप्पी होली आज होली आसे आमी गमे पाइछ आमी कत आसो आमी वृंदावन मथुरात आसो होली फेस्टिवल होली खेलिब मंदिर चाबर कारणे आमी এখন হোটেলতে आसो आज आमार এটা दिन হৈ গ'ল राति आमी चाले इटा द्वितीय दिन आमार होली आमी जिमान पार आपनालोকৰ होली खेला होली किनके खेला হয় মানে ইয়াত কোৱা মতে होली হৈয়ে থাকে 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে होली আজি মিনিমাম লাষ্ট দিনে হ'ব আমি পাইছো আহি বলক হোলি খেলো গাই আজি মন্দিৰ ইমান নহয় আজি হোলিৰ খেলা দেখুৱাম কেনেকুৱা বলক বিন্দাস মোৰ গোটেই পাল্টন পাৰ্টি গৈ আছে আমি গাইছ ওলাই আহিছোঁ এতিয়া হোলি মজা ল'বৰ কাৰণে আমি হোটেলৰ পৰা ওলাই আহিছোঁ এতিয়া আমি গৈ আছোঁ যোনটো প্ৰেম মন্দিৰ ইস্কন টেম্পুল সেইটো চাইডে যায় মানে বাৰ্কে বিহাৰী বুলি যোনবিলাক কয় মানে সেইটো চাইডে আমি গৈ আছোঁ হোলিৰ কেনেকুৱা হেৰি আজি মানে ইমান দোকান বহা এতিয়া খোলা নাই মানে কেইটা বজাত খোলে আমি ইমান গম পোৱা নাই যিহেতু আমি কালি বহুত দেৰিকৈ পাইছোঁ আহি ইয়াত বলকচোন গাড়ী আগলৈ গৈ থাকোঁ কিবা হোলী পেকেট চেকেট পাওঁ যদি কিনি লওঁ হয় নেকি আজি ধামাকা খাব আজি অসমৰ পেকেট কিনি লোৱা হ'লেও এতিয়া ক'ত হোলী খেলা হয় মই ইমান ভালকৈ নাজানো কিন্তু পেকেট লৈছোঁ খালি আমি যাকে পাওঁ ঘূৰি যাম আৰু সেনেকুৱা নিচিনা প্ৰথম আমি বাৰসানা আৰু বৃন্দাবনৰ প্ৰথম যিমান পাৰোঁ হোলী দেখুৱাম মোৰ মাতটো ইমান ভালকৈ নাহিব বহুত হুলস্থুল হৈ আছে মানে ডেক চেক বহুত হুলস্থুল হৈ আছে আপোনালোকক যিমান পাৰোঁ আমি দেখুৱাম আৰু এনজয় কৰিম বলক আমি এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ আপোনালোকে এটা আনলিমিটেড এটা হোলী ভিডিঅ' দেখা পাব ভিউটো এনজয় কৰক বাহিৰলৈ ওলাই আহিলোঁ আহিব মন নাছিল কিন্তু উপায় নাই ন বাৰু বেলেগতো অলপমান হোলী আপোনালোকক দেখুৱাওঁ ফৰেনাৰবিলাকক Italy. I'm from Assam. Assam, Northeast. 100 rhino. Here. Kaziranga. Assam, mein. Country. Kaziranga. National Park. Happy Holi. Radhe Radhe. ওপৰৰ পৰা কি আনলিমিটেড এটা ভিউ আহে হোলীৰ
পাপৰি চাট খাব খাই লওঁ টেষ্টটো বঢ়িয়া টেষ্ট চেপেনে আছে যমুনাৰ ঘাট মানে ক'বলৈ গ'লে আৰু অসমীয়াত আমি এপাক তালৈ যাওঁ আমি এতিয়া যমুনাৰ ঘাটলৈ গৈ আছোঁ বাৰু আমি সন্ধিয়া পৰা এপাক দেখুৱাম আজি নহ'লেও আমি কালিলৈ দেখুৱাম মানে আৰতি কৰা প্ৰথম আমি যাওঁ অলপমান হোলী খেলি তাত গা পা ধুই আহোঁ সেৱা এটা কৰি আহোঁ চব আহি আছে চব গৈ আছে ৰাধে কৃষ্ণ ইয়াত বহুতবোৰ লাগি আছে আপুনি ইয়াত মানে ইয়াত উঠি এপাক ঘূৰি আহিব পাৰে মন্দিৰ বেছি নহ'লে 100 চবে দেখিছে গা ধুইছে নাচিছে ফেৰীত উঠিছে কিছুমানে নিজৰ মনৰ মানে কথাবোৰ মানে কি ক'ম আৰু এই বুজি পাইছে দিয়ক তাৰ ভিউটোকে চাই লওক যমুনা নদীৰ পৰা আহোগৈ কেমেৰামেন জয় গংগা যমুনা যমুনা নদীত ময়ো গা ধুই দিলোঁ দিয়ক যমুনা নদীত আশাটো পূৰণ হ'ল বহুত ভাল লাগিছে লেতেৰা হ'ব পাৰে কিন্তু তেওঁ ভাল লাগিছে কিবা এটা দিয়ক গাইজ ভালকৈ মই গাটো ধুই লওঁ যমুনা নদীত বঢ়িয়াকৈ গা পা ধুই পূৰা ফ্ৰেছ লাগি গৈছে আৰু পাৰিলে সন্ধিয়া সময়ত দেখুৱাম এপাক আৰতি কৰা হোলী চলি খেলি আহি ইয়াত বঢ়িয়াকৈ গা পা ধুই দিব লাগে এক্সিলেণ্ট আৰু ইয়াত মানে হেৰি কৰে না যোনটো ফেৰী চাফাৰী বুলি কয় মানে তাত মানে কিছুমান মানে নাৱত মানে 20 টকাকৈ মানে অহা যোৱা হ'লে আপ ডাউন হ'লে 40 টকা আৰু কিছুমানে এয়া ফেৰীবিলাকত 100 লয় 80 লয় অলপমান হেৰি আছে সন্ধিয়া সময়ত আহিম যিমানে দাম নহওক আমি উঠিম আৰতি দেখুৱাই দিম যমুনা নদী নেকি গা ধোৱা হে ঐ যা 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 ছিক্স পেকটো যোৱা নাই নালাগে দাদা 6 পেক কোনো নাচায় ইয়াত মানে কি হ'ল এইখিনিতে এয়া যে হুলস্থুলবিলাক দেখিছে এইবিলাক মানে পুলিচ আহি গ'ল মানে NDF আহি যাব লগা হৈ গ'ল কাৰণটো কি হ'ল মানে এটা মানে নাওত গৈ আছে ঘপককৈ সি জাপ মাৰি মানে গা ধুবৰ কাৰণে গৈছে ভাগ্য ভাল কি নমৰিল কি ক'ব মানুহবিলাকৰ মানে ইমান জোচ উৎপাত যমুনা নদীৰ পূৰা গা পা ধুই আহিলোঁ যদি দেখিছে আকৌ ফাকুৱাবিলাক লগাই দিলে ইয়াত মানে আজি মানে মেইন হোলী ইয়াত মানে বহুত উৎপাত হয় মানে হোলী আজিয়ে মেইন মানে যেনেকৈ আমাৰ দেৱালী তাৰমানে বিহু চিহু হ'লে আগৰ পৰা ঢোল চোল বজাই থকা হয় এমাহৰ আগৰ পৰা বিহুটো যেতিয়া মেইন হয় না এনেকৈ আজি হোলীটো ইয়াত মানে আজি মেইন মানে হোলী ইয়াত